ৰাতিপুৱা সময়ত ইমান লৰালৰি হয় যে মই ভিডিঅ'টো ঘৰত ষ্টাৰ্ট কৰিবলৈ পাহৰি থাকিলোঁ আৰু এয়া কলেজলৈ আহি থকাৰ বাটতহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমাৰ আকৌ কলেজলৈ যোৱাৰ বাটতে শিৱ মন্দিৰহে ভাগ পাই যায়, মনটো কিবা পজিটিভ লাগি যায়। এয়া কলেজ আহি পালোহি। ল'ৰা ছোৱালীৰ সংখ্যা পিছে এইকেইদিন কম, যিহেতু ফৰ্ম ফিল আপ হৈ গ'ল। তাৰপাছত আমি কেইজনীয়ে এয়া মেজৰ ক্লাছ কৰি আহি লাইব্ৰেৰীলৈ যাবলৈ ওলাইছোঁ, কাৰণ জানেই আমাৰ এইকেইদিন চেমিনাৰ আৰু এছাইনমেণ্ট চলি আছে। গতিকে সেয়া চেমিনাৰ আৰু এছাইনমেণ্ট বনাবলৈকে আমি গৈ আছোঁ। লাইব্ৰেৰীত আমাৰ কাম হৈ যোৱাৰ পাছত বাকী থকা মেজৰ ক্লাছকেইটা কৰি আমিও ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহি পিছে মই অলপ টাইম শুলোঁ, কাৰণ বহুত ভাগৰ লাগে। তাৰপাছত আবেলি সময়লৈ ওলালোঁ আকৌ ওচৰতে হৈ থকা বিহু কৰ্মশালা চাবলৈ। ওচৰতে মানে আমাৰ কলেজ ফিল্ডতে হৈ আছে। এয়া ৰেখা বা ডিম্পী বৌ, এয়া ভণ্টিকেইজনী। মোৰ দৰে বিহুৰ কৰ্মশালাত বিহু শিকি নোপোৱা কোনোবা আছে নেকি বাৰু? মই পিছে আজিলৈকে গৈয়ে নাপালোঁ। তাৰপাছত আমিও আহি পালোঁহি কলেজ ফিল্ড আৰু এয়া বিহু শিকাই থকা হৈছে। মোৰ দুখৰ কথানো কি ক'ম ৰাইজ, ঘৰলৈ আহিলোঁ। আহি আকৌ চেমিনাৰ বনোৱাত লাগিলোঁ। চেমিনাৰ আজিলৈ আহিছোঁ।